মানে কথাটো হ'ল কি, নিৰ্বাচন খেলা নেখেলা, মোৰ ব্যক্তিগতভাৱে কৈছোঁ, নিৰ্বাচন খেলা নেখেলাৰ কথাটো নিৰ্ভৰ কৰিব পাৰ্টীৰ ওপৰত। মই পাৰ্টীৰ পৰা আঁতৰি আছোঁ এতিয়া, আৰু পাৰ্টীয়ে যদি বিচাৰে তেতিয়া হয়তো খেলিম। পাৰ্টী নিবিচাৰে খেলাৰ প্ৰশ্নটো নাই, কাৰণ এইবাৰৰ ৰাজনৈতিক যিটো সমীকৰণ মই দেখিছোঁ গোটেই ভাৰতবৰ্ষতে, ন' ডাউট যে বিজেপিৰ বিৰোধী ঢৌ এটা আছে। এই ঢৌটো কেইবাটাও কাৰণত হৈছে। প্ৰথম কথা যে মূল্য বৃদ্ধি, আইন শৃংখলাজনিত সমস্যা, এইটোৱেই মূল ইছ্যু। এতিয়া মূল্য বৃদ্ধিত বা এই তেওঁলোকৰ যিটো এণ্টি ইনকামবেঞ্চি বিজেপিৰ, সেইটো নোহোৱাৰ কাৰণে তেওঁলোকে কিছুমান বেনিফিচিয়াৰী ৰিলেটেড স্কিম তেওঁলোকে কৰিছে, গোটেই ভাৰতবৰ্ষতে কৰিছে, কৃষকৰ বাবেও কৰিছে। টু হাছাপ দ্য এণ্টি ইনকামবেঞ্চি মুভমেণ্ট এগেইনষ্ট বিজেপি। এতিয়া কথাটো হ'ল কি, আমি ভাবিছিলোঁ যে বিহাৰৰ নিৰ্বাচনত বিহাৰৰ জনসাধাৰণে বিজেপিৰ বিৰুদ্ধে এটা প্ৰতিবাদৰ ধ্বনি দাঙি ধৰিব। কাৰণ ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগৰ পৰাই আৰু পিছলৈও দুখন ৰাজ্যই ৰাজনৈতিক পৰিৱৰ্তনৰ নেতৃত্ব বহন কৰি আহিছে। এখন হ'ল বিহাৰ আৰু এখন হ'ল গুজৰাট। মূলতঃ এই দুখন ৰাজ্যই, আগৰ যিবিলাক আন্দোলনৰ ধাৰা মই দেখিছোঁ, এই দুখন ৰাজ্যই নেতৃত্ব বহন কৰিছে। এফালে এখন ৰাজ্য হ'ল অতি উন্নত ৰাজ্য, আন এখন ৰাজ্য হৈছে অতি অনুন্নত ৰাজ্য। গতিকে এতিয়া বিহাৰৰ নিৰ্বাচনত মই লক্ষ্য কৰিছোঁ যে বেনিফিচিয়াৰী স্কিম এন ডি এ ক্ষমতালৈ অহাত বহু পৰিমাণে অৰিহণা যোগাইছে। ন' ডাউট ভোটাৰ লিষ্টৰ বিসংগতি আছে, ভোটাৰ লিষ্টৰ বিসংগতিটো থাকিবই। সেইকাৰণে থাকিব, যদি দলৰ সংগঠন শক্তিশালী নহয়, কৰ্মীসকল যদি গ্ৰাছৰুটত নাথাকে, ভোটৰ বিসংগতি কৰিবই শাসকীয় দলে। এইটো আজিৰ কথা নহয়। এতিয়া যদি বুথটো শক্তিশালী হৈ থাকে, তেতিয়াহ'লে কি হ'ব, কৰ্মীসকলে ভোটাৰ লিষ্টখন আনি চাই মেলি যিসকলৰ নাম কটা গৈছে সেইবিলাকৰ নাম সোমাই দিব, যিসকল নতুনকৈ সোমাইছে তেওঁলোক জেনুইন ভোটাৰ হয় নে নহয় সেইটো চাব। কথাটো হৈছে কি, আমাৰ কংগ্ৰেছ দলে শুদ্ধভাৱে প্ৰতিবাদটো জনাইছে, কিন্তু যদিও জনাইছে, কিন্তু সেই প্ৰতিবাদৰ ধ্বনিটো সাধাৰণ কৰ্মীয়ে ৰাইজলৈ লৈ যাব পাৰিছে নে নাই, এই কথাবিলাকো আছে। সেইকাৰণে এটা অস্থিৰ ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতি হৈ আছে ইয়াত অসমত। তাত দুদলীয় মানুহ আছে। বিহাৰৰ নিৰ্বাচনৰ ফলাফল যদি মহাগঠবন্ধনৰ ফেভাৰত গ'লহেঁতেন, তেতিয়া 1% ভোট পালেহেঁতেন। এতিয়া মানুহৰ এটা শংকা হৈছে যে নাই, এওঁলোকে দিল্লীতো চৰকাৰ আছে, ইয়াতো চৰকাৰ আছে, তেওঁলোকে যিকোনো উপায় ক্ষমতালৈ আহিব। এই ধাৰণাটো ভ্ৰান্ত ধাৰণা নহয় এইটো। সেইকাৰণে গতিকে বস্তুবিলাক এনালাইচিছ কৰি চাব লাগিব। নিৰ্বাচন খেলাটো আকৌ ডাঙৰ কথা নহয়, যিকোনো দলৰ পৰাই খেলিব পাৰি, কিন্তু খেলাৰ লগে লগে জিতাৰ কথাটো আহিব। আৰু মই খেলিলে ধৰক, মই দলত নিদিলে, মই ইণ্ডিপেণ্ডেণ্ট খেলিলে, সেই ধৰক মই কিছুমান মানুহৰে ভোট ভাঙিম, সেইটো যে কাকে লাভৱান কৰিব, এই কথাটো চাব লাগিব। গতিকে আজিৰ তাৰিখত মই নিৰ্বাচন খেলাৰ কাৰণে প্ৰস্তুত, কিন্তু আজিৰ তাৰিখত কেনেধৰণে সিদ্ধান্ত লওঁ, ল'লে বা কি সিদ্ধান্ত লয়, এইটোৰ ওপৰত বহুত কথা নিৰ্ভৰশীল হ'ব। এতিয়া অসমত জুবিনৰ
কথাটোৱে চৰকাৰ বিৰোধী এণ্টি ইনকামেঞ্চি অনাত সহায় কৰিছে। চৰকাৰৰ বিৰুদ্ধে এটা শক্তি য়ং জেনেৰেশ্যনটোৱে চৰকাৰৰ বিৰুদ্ধে উঠিবলৈ লাগিছে, সেইটো নিশ্চিত। এটা চাম ভোট নববা ভোট বিৰোধী দলে পাব, সেইটো নিশ্চিত। কিন্তু মই ভাবোঁ, মোৰ বিবেচনা মতে সেইটো এটা ইলেকশ্যনৰ ইছ্যু হ'ব নোৱাৰে। মূল ইছ্যুটো হ'ব লাগিব, বেদখলে মূল ইছ্যু নহয়। মূল ইছ্যুটো হ'লে মূল্য বৃদ্ধি, অৰ্থনৈতিক সমস্যা, সামাজিক সমস্যা আৰু উন্নয়ন, এইকেইটা কথাই মূল বিষয় হ'ব নিৰ্বাচনত। ধৰক চৰকাৰী পক্ষতো ক'বই, তেওঁলোকে উন্নয়ন কৰা বুলি ক'বই। এই উন্নয়নটো সময়ৰ মাপকাঠিৰ লগত সহযোগ হৈছে নে নাই, বা সময়ৰ মাপকাঠিৰ লগত যিমান উন্নতি হ'ব লাগে সিমান উন্নতি হৈছে নে নাই। হৈছে ক'ৰবাত বহুত 50 বছৰীয়া ৰাস্তাটো পকী হৈছে, কিন্তু সেই ৰাস্তাটো যি 50 বছৰ আগতে পকী হ'লহেঁতেন, মই কথাৰ উদাহৰণ দিছোঁ দেই, সেইটো এতিয়া 4 লেন হ'লহেঁতেন। গতিকে কথাটো হৈছে কি, এতিয়া গুজৰাটত যিমান ডেভেলপমেণ্ট হৈছে, আমাৰ ইয়াত ইনভেষ্টমেণ্ট সিমান হৈছে নে নাই। অসমীয়া ভাষা, অসমীয়া জাতি সুৰক্ষাৰ প্ৰশ্নটো এটা ডাঙৰ ইম্পৰ্টেণ্ট ইছ্যু। সেই ইছ্যুটো চৰকাৰে কেনেকৈ গ্ৰহণ কৰিব পাৰে, প্ৰত্যাহ্বানটো গ্ৰহণ কৰিব পাৰে, বিৰোধীবিলাকে কেনেধৰণে ইছ্যুবিলাক ৰাইজৰ আগত দাঙি ধৰিব পাৰে, সেই কথাবিলাকো থাকিব। জনজাতীয়কৰণৰ সমস্যাটো আজিৰ সমস্যা নহয়। ইয়াতো ষ্টেট গভৰ্ণমেণ্টে ৰিকমেণ্ড কৰিব, কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাব। এতিয়া কথাটো হৈছে কি, এতিয়া দুদিনমান আগতে উচ্চ ন্যায়ালয়ৰ চিফ জাষ্টিছে কৈছে যে চিডুল কাষ্টৰ যিটো লেয়াৰ, যে প্ৰমোচন সাংবিধানিক অধিকাৰ, সেইটো উঠাই দিবৰ হ'ল। তেনেস্থলত আজি আমি কৈ আছোঁ যে আমাক জনজাতিকৰণ লাগে। অৱশ্যে আমাৰ নিচিনা ৰাজ্যবিলাকত দৰকাৰো আছে। যদি চাবলৈ যাওঁ, অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে ট্ৰাইবেল, কলিতাই কওক বা কোচেই কওক, সকলোৰে অৰিজিনটো কম বেছি পৰিমাণে ট্ৰাইবেল। আজি মটক, মৰাণ, আহোম, কোচ এইবিলাকে যদি কোৱাৰ লগে লগে আজি কলিতা জনগোষ্ঠীয়ে কৈছে আমি ট্ৰাইবেল। এতিয়া কথাটো হৈছে কি, এইবিলাক ইছ্যু অসমত আহিব, বিভিন্ন জনগোষ্ঠীৰ ইছ্যুবিলাকো আহিব, বিভিন্ন সম্প্ৰদায়ৰ ইছ্যুবিলাক আহিব, বিভিন্ন অঞ্চলৰ সমস্যাবিলাক লৈ আহিব। ধৰক আজি গুৱাহাটী ডেভেলপমেণ্ট আৰু নলবাৰীৰ ডেভেলপমেণ্টৰ মানুহ ৰিজনি হ'ব, যোৰহাটৰ ডেভেলপমেণ্টটো আজি নাজিৰাৰ ডেভেলপমেণ্টৰো কম্পাৰিজন আহিব। এইবিলাকো একোটা অঞ্চল বিশেষে সৰু সৰু ইছ্যু থাকিব। এই ইছ্যুসমূহ ইতিমধ্যে এড্ৰেছ কৰাৰ কাৰণে দলবিলাকে চেষ্টা কৰাটো উচিত আছিল, কিন্তু মই যিটো দেখিছোঁ কোনো দলেই এইবিলাক কথাটো ভবা নাই। এতিয়া আমাৰ যিটো জোটবন্ধনৰ কথাটো আহিছে, এতিয়া জোটবন্ধনৰ কথাটোত বহুতবিলাক কথা আছে। কংগ্ৰেছ বৰ ডাঙৰ ভাই, বাকীবিলাক সৰু সৰু দল, তেওঁলোকৰ নিজা নিজা দলৰো প্ৰতীক এতিয়াও পোৱা নাই। ইলেকশ্যন কমিশ্যনে স্বীকৃতি দিয়া নাই কেইবাটা দলক। এতিয়া জোটবন্ধনৰ আগতেতো মোৰ ব্যক্তিগত দেই, যে কোনটো দলৰ কি ৰাজনৈতিক উদ্দেশ্য,
সংবিধান এই সম্পৰ্কবিলাক চালি যাই চাব লাগিব। আজি জোটবন্ধন হ'ল, কালি ভাঙি যাব। আদৰ্শৰ সমীকৰণ নাথাকিলে, মিল নাথাকিলে কেতিয়াও জোটবন্ধন ছাকচেছ নহয়। এতিয়া যিটো মই জোটবন্ধনৰ কথাটো দেখিছোঁ, যে ব্যক্তিগত জোটবন্ধন হৈছে। মই নাভাবোঁ যে এতিয়া ৰাজনৈতিক জোটবন্ধন হৈছে। এতিয়া আমাৰ অখিলকে কৈছোঁ, অখিলে খুব কথা কয় বেছি, পঢ়া শুনা কিমান আছে নাজানো, মই পঢ়ে নপঢ়ে, কিন্তু কথাটো হৈছে কি, তেওঁৰ আদৰ্শৰ লক্ষ্য কি, তেওঁৰ অসমৰ জনসাধাৰণৰ কাৰণে কি দাবী চনত লৈছে, কি প্ৰতিশ্ৰুতি আছে, অৰ্থনৈতিক বিকাশৰ লক্ষ্য কি, কেনেধৰণে আগবাঢ়িব তেওঁ, সামাজিক উন্নয়নৰ প্ৰতিটো ক্ষেত্ৰতে আকৌ তাৰ নিৰ্দিষ্ট লক্ষ্য আৰু আদৰ্শ থাকে দেই। তেওঁৰ সামাজিক উন্নয়ন বা উত্তৰণৰ ক্ষেত্ৰত তেওঁ কি বাছেৰে আগবাঢ়ি যাব, এই কথাবিলাকো যেতিয়া গঠবন্ধন হ'ব, এই কথাবিলাকৰ প্ৰশ্ন বিভিন্ন মানুহৰ মুখত আহিব, যে এওঁলোকে নিৰ্বাচনৰ নামতেই তেওঁলোকে লগ লাগিছে, জোট বান্ধিছে, তেতিয়াহ'লে মানুহ ভোট নিদিয়ে। বিগত যথেষ্টখিনি সময় আপুনি জ্যেষ্ঠ এগৰাকী কংগ্ৰেছ নেতা আৰু 4টা কাৰ্যকাল আপুনি বিধায়ক হিচাপে আছে, আপুনি মন্ত্ৰী হিচাপেও আমি দেখিছোঁ অসমৰ জনসাধাৰণক প্ৰত্যক্ষ কৰিছে। এনে প্ৰেক্ষাপটত বৰ্তমানৰ কংগ্ৰেছ নেতৃত্ব, প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব, আপুনি এই বিষয়ত একো মতামত, আপোনাৰ মতামত, ব্যক্তিগত মতামত দাঙি ধৰা নাই নেকি? মই দাঙি ধৰা নাই, মই বুজি বিচৰা নাই, মই দাঙি ধৰা, মই কথাত মোৰ নিজৰ বিশ্লেষণ, মই অকল ৰাজনীতি কৰা হিচাপে আপুনি মই অকল ৰাজনীতি কৰা মানুহে নহয়, মই কিতাপ লিখা মানুহ, মই এনালাইচিছ কৰোঁ। গতিকে মই সেই দৃষ্টিভংগীতে মই এটা প্ৰাৰ্থীৰ পৰিসীমাৰ মাজত থাকি এই বিশ্লেষণটো দিব খোজা নাই। মোৰ বিশ্লেষণটো হ'ল সামূহিক এটা পৰিস্থিতিৰ এটা মই মানে ৰাজনৈতিক যদিও অৰাজনৈতিকভাৱে মই সিদ্ধান্ত দিব খুজিছোঁ। এইবিলাক কথাবিলাক থাকিব। নিৰ্বাচনৰ পিছত আমি ক্ষমতাৰ কাৰণেই, মন্ত্ৰিত্বৰ কাৰণেই যদি চৰকাৰ আহে, ক্ষমতালৈ মন্ত্ৰিত্বৰ কাৰণে আমি ৰাজনীতি কৰিছোঁ নেকি? যদি মন্ত্ৰিত্বৰ কাৰণে আগবাঢ়িছোঁ, গঠবন্ধন কৰিছোঁ, কালি হয়তো তেওঁলোকে কোনোবা দলে গৈ আৰু বিজেপিৰ লগত লগ লাগিব পাৰে। এইবিলাকৰ আৰু দলবিলাকৰ কাৰ ক'ত কিমান সংগঠন আছে সেইটোতো চাব লাগিব। এতিয়া নলবাৰীত যদি অখিল গগৈ বিচাৰে, নলবাৰী সমষ্টিত তেওঁৰ সংগঠন কিমান আছে, না দাবী কৰা না দাবী নহয়, সংগঠন কাৰ কিমান শক্তিশালী, এইবিলাক বিষয়বিলাক সহিয়াই চাব লাগিব। এইবিলাক হ'ব লাগিছিল 6 মাহ আগত, মোৰ হিচাপতে দেই। এতিয়া মূৰামূৰি সময়ত চিট শ্বেয়াৰ কৰা, তেওঁলোকৰ কোন ঠাইত কি শক্তিশালী সংগঠন আছে, এইবিলাক বিচাৰ কৰাটো সময় বৰ তাকৰীয়া হৈছে। এটা ডাঙৰ মেকানিজিম লাগিব, এটা মেচিনাৰী লাগিব গোটেইবিলাক দলৰ, যিয়ে এইবোৰ বিশ্লেষণ কৰি চাব। এই ক্ষেত্ৰত নেতৃত্ব বিফল। বৰ্তমান নেতৃত্ব এই ক্ষেত্ৰত তেনেহ'লে বিফল। মই বিফল বুলি কোৱা নাই, মই তেওঁলোকে কৰিছে, কাৰণ কংগ্ৰেছৰ লগত বাকীবিলাক দলৰ আদৰ্শৰ নিশ্চয়কৈ অমিল আছে। গতিকে অমিল থাকিলে তেওঁলোকৰ জোটবন্ধন হোৱাটোতে অলপ পলম হৈছে, এই আদৰ্শৰ অমিলতাৰ কাৰণে। লুৰিণ জ্যোতিহঁতে বিচাৰে যে এটা আঞ্চলিক ৰাজনীতিৰ কথাটো কয়। আমাৰ কথাটো হ'ল কি, আমি সৰ্বভাৰতীয়, কংগ্ৰেছৰ কথাটো হ'ল সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতহে ৰাজনীতিটো হ'ব। গতিকে চববিলাক কথা ফহিয়াই চাব লাগিব। যদিও অসম গণ পৰিষদ দলে বিজেপিৰ লগত এলায়েন্স কৰিছে, তেওঁলোকক বিজেপিয়ে ভিতৰৰ চাকৰৰ নিচিনাই ব্যৱহাৰ কৰিছে, তেওঁলোকৰ কোনো চে নাই। আজি অতুল বৰা কেশৱ গগৈৰ যিটো ভূমিকা মই দেখিছোঁ ৰাজনৈতিক বা মন্ত্ৰীসভাত, কেশৱ মহন্তৰ বা কৰ্মীসকলৰ মাজত মই যিটো দেখিছোঁ, তেওঁলোকৰ কৰ্মীসকল এটা হতাশাগ্ৰস্ত।
আৰু যিমানেই তেওঁলোকে প্ৰতিশ্ৰুতি নিদিয়ক তেওঁলোকক বিজেপিয়ে 4টা বা 5টা চিট দিবও পাৰে নিদিবও পাৰে চাব লাগে আপোনাৰ শেষত